वेलकम टू माई एनादर भिडिओ फ्रम कोटा राजस्थान। आज मैं आपलोक देखुवाम चम्बल रिवर फ्रंट। गति भिडिओ आज अलग दीघलिया हम। मैं जिमान दूर पारो मैं आपलोक देखुवाबले चेष्टा करिम। गति भिडिओ स्किप नकरिब और शेषলৈके चाई थाकिब। सो लेट्स एक्सप्लोर एवरीथिंग। मैं मोर फ्रेंड्सर सहित ओलालो बाइक लई राति एतिया मोटामुटी 7:30 मान बाजे। गति के मैं गई आसो बाइक लई। गोटेखिनि बस्तु मैं देखाम। एटो होइसे आपनार चम्बल रिभारर पार्किंग एरिया। इयाते बाइक गाड़ी साड़ी सब इयाते रखाई যাব লাগিব। तो आमी टिकेट लई ललो। लोৱাৰ पिছত एतिया माने आमी आगলৈके जाई गोटेखिनि साम। माने बहुत दीघल হয় एकदम माने চাবলগীয়া बहुत আছে। গতিকে এটা এটা কৈ চাম। এওঁলোক হৈছে মোৰ ফ্ৰেণ্ড। এয়া চাওক মোৰ লগত আছে সৌৰভ আছে, অংকিত আছে আৰু भारती आसे। तो एवलोके मुख लई आहिसे जे तुमी जाबाय। गतिके कोटा रिवर फ्रंटो एबार चाई जोवा, चम्बल रिवर फ्रंटो एबार चाई जोवा। कारण एटो माने बहुत मानु बाहिरर पर आहे याते चाबले। एनेকৈ যদি নচোৱাকে যোৱা আমাৰো ভাল নালাগিব। গতিকে মই কলো ओके মই তো ৰেডি আছো চাবলে। আহি গলো এওঁলোকৰ লগত। लेट्स सी। बाहिरर पर माने देखिबले एनेकुवा लागे जे भितरत एकई नाइ। किन्तु जेतिया एंट्री ललो तार पिছত माने এই ঘৰটো মানে চাই বহুতে বেছি ভাল লাগি গল। तो এয়া চাওক মানে ইয়াতে স্টাर्टिंग হয়। ইয়াৰ পৰা মই স্টাर्टिंगर পৰা মই লাষ্ট লৈকে দেখো। ইমান ধুনীয়া লাগিছে চাওক। এটো চেইন আপোনালোকে দেখা পাইছে। এই ইয়াৰ পৰা আমি এন্ট্ৰি লৈছো আৰু এইটো চাওক ইমান ধুনীয়া পানী। दिल्ली की बात तो आना चाहिए भाई। दिल्ली से आ गया पर उसके अंदर तो दिल्ली है अभी। हाँ दिल्ली तो दिल में है सौरभ भाई की। एंट्री लोৱাৰ 2 मिनिट मान पिछते बरषुण आहिल। सो मैं माने यारे फ्रंट साइडत आहि गलो। आहि माने यार পৰা আৰু फ्रंट साइडत आहि भाले हल। या চাওক আৰু বেছি ধুনীয়া দেখা যায় গৈ আছে ইয়াৰ পৰা। তো এটো অলপ ক্যাপচাৰ কৰিবলৈ ট্ৰাই কৰিলো দূৰৰ পৰা, বহুত দূৰৰ পৰা ট্ৰাই কৰিলো। মানে ইয়াৰ পৰা আৰু দেখিবলৈ বহুত ধুনীয়া লাগিছে। গতিকে বৰষুণো মানে বেছি হেনেকুৱা আহা নাই, মানে অলপমান আহিছে। গতিকে আমি ইয়াৰ পৰা ওলাম আকৌ আগলৈকে যাম। তো এয়া এইটো সাইডেৰে আৰু এটা ৰাস্তা আছে। এইটো সাইডেদি যাম আমি। যোৱাৰ পিছত একদম লাষ্ট লৈকে চাই আহিম। चला चला ले तू चला ले मुबारक चलाएगा। এইটো হৈছে আপোনাৰ চম্বল ৰিভাৰ। আমরা চাব পাৰিছে মানে এইটো এটা নদী। তো নদীৰ মানে দুটা সাইডে ইহতে মানে কি কৰিছে ফৰ্ট বনাইছে বহুত ধুনীয়া ধুনীয়া। এটা চাও সেইটো সাইডতো আছে বহুত ধুনীয়া ধুনীয়া ফৰ্ট বনাইছে। তো গতিকে মানে এটা সাইডত এন্ট্ৰি ললে সেইটো সাইডত যাব নোৱাৰে। সেইটো সাইডত বেলেগকে মানে পইচা দিব লাগে আৰু এইটো সাইডতো পইচা দিব লাগে। কাৰণ এদিনত এটা সাইডে আপুনি যাব পাৰিব। গতিকে আমি এইটো সাইডত চুজ কৰিলো। এইটো সাইড আগতে চাই লও। এই ডিজাইনটো আমাৰ হেৰি মোগলে কৰিছিলে, মোগলসকলে বনাইছিলে। এয়া হৈছে ऊँट। इंग्लिशत आमी कैमल बोली कहो। हिंदी में तो कैमल ऊँट ही कहते हैं ना। ऊँट ऊँट ऊंचा, ऊँट की पीठ ऊंची, पूंछ नीची, ऊँट। हाँ तो तेरी से भी लंबी है वो। देख जा नीचे चल जा एक बार। बस 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 हो गई। आजा आजा आजा। तो आही आही এইটো জায়গা পালো। এইটো হৈছে আপোনাৰ যন্তৰ মন্তৰ। যন্তৰ মন্তৰটো একচুৱেলি আপোনাৰ দিল্লীত আছে। গতিকে ইয়াতে মানে অলপ সৰুকে বনাইছে চোৱাৰ কাৰণে। চাওক এয়া গোটেইকেইটা আহিছোঁ। যন্তৰ মন্তৰৰ ফ্ৰণ্টত এনেকুৱা এটা পিলাৰ বহুৱা আছে। দেখিবলৈ বহুত ধুনীয়া লাগে। মানে কেপচাৰ নহয়, বহুত ওখ মানে এয়া চাওক।
ৰাজস্থানত বহুত ধুনীয়া ডিজাইনৰ মানে ঘৰ বনায়, বহুত কিবা কিবি ইহঁতে বনায়, একদম দেখিবলৈ যাতে ধুনীয়া লাগে। ডিজাইনবিলাক মানে বেলেগ ধৰণৰ আৰু নিমিলে বেলেগ ষ্টেটৰ লগত কিবা কিবি মানে বনাই থাকে ইহঁতে। ভিউ চাওক না গাইজ, কিমান ধুনীয়া লাগে চাওক। এয়া ভিতৰৰ হেৰিটো কালাৰবিলাক মানে লাইটিঙো একদম মজাকৈ মিলাই কৰিছে চাওক। ওপৰত বেলেগ, এইখিনিত বেলেগ, উইণ্ডোত বেলেগ, ডোৰত বেলেগ। এইটো ডিজাইন চাওক না, আৰু বেছি ধুনীয়া চাওক। ষ্টেপ বাই ষ্টেপ অলপ বেকাকৈ বনাইছে চাওক। তলৰ পৰা একদম এনেকৈ ওপৰলৈকে একদম বঢ়িয়াকৈ বনাইছে এইটো, আৰু ধুনীয়া লাগে এইটো চাই পেলাই বহুত ভাল লাগিছে। মোৰ আটাইতকৈ বেছি এইটো ভাল লাগিছে। আৰু বহুত কিবা কিবি আছে, চাম আগলৈকে একদম, আৰু আছে এইফালে যায়ে থাকিম, চাইহে এৰিম গোটেইখিনি আজি। এয়া মোৰ আগত গৈ আছে সৌৰভ ভাই ইয়াৰে লোকেল হয়। সৌৰভ, অংকিত, ভাৰতীৰ ঘৰত আৰু ওচৰতে ইয়াতে। তো এওঁলোকে মোক লৈ আহিছে যে আজি তোমাক দেখাম গোটেইখিনি বস্তু। হৈছে এইটো এটা আপোনাৰ থাইলেণ্ডৰ টেম্পল হয়। এয়া চাওক, পেন আৰ্কিটেকচাৰ থাইলেণ্ড। মানে এইখিনি এৰিয়াত কি কৰিছে, মানে বেলেগ কাণ্ট্ৰিৰ আপোনাৰ ফেমাছ প্লেচ হওক, টেম্পল হওক, এইবিলাক ইয়াতে বনাইছে। এয়া চাওক, এইটো আপোনাৰ থাইলেণ্ডৰ। আগত বা কি আছে মই চাম বাৰু এটাকৈ, বহুত দীঘল। এইটো হৈছে আপোনাৰ এলিফেণ্ট গেট, বুন্দি। মানে বুন্দি আপোনাৰ ৰাজস্থানৰ ডিষ্ট্ৰিক্ট হয় এয়া। তো এইটো আপোনাৰ নামটো হৈছে আপোনাৰ এলিফেণ্ট গেট। এয়া চাওক, হাতী আছে দুটা, আৰু এইটো চাইড এইটো কোৱা হয় আপোনাৰ এলিফেণ্ট গেট বুলি। আগত চাম। बलिदान दिया था उन्होंने। क्या करा था? युवराज बचाने। अपने बच्चे को बलिदान दिया था क्या ये? अच्छा, तो ये है पन्नाधाई, আপোনালোকে চাব পাৰিছে। মই অকণমান দেখাই আছোঁ। এয়া সৌৰভ ভাইৰ পৰা জানিবলৈ চেষ্টা কৰিম। इनका ऐसा है, हाँ इनका ऐसा है कि महाराणा प्रताप था ना, हाँ इनका जो बेटा था ना, मतलब उनको खतरा था भाई, ऐसे पता है ना तुम्हें? हाँ पता मुझे तो। मतलब अपने बच्चे को बलिदान दिया उन्होंने। महाराणा प्रताप को कुंभलगढ़ में भिजवा दिया था और हाँ। उनके बेटे का रख दिया था। हाँ उसकी जगह। मतलब खत्म रहता था कि भाई जो नए वो जो होते हैं ना, उनके परिवार में से थे। उनको मारने का वो रहता है कि भाई उनको बढ़ने नहीं देते, वंशज नहीं बढ़ने दिया जाता था। तो उनके अपने बेटे को सुला के और महाराणा प्रताप को कुंभलगढ़ में भिजवा दिया था इन्होंने। अच्छा। सेफ प्लेस पे। और इनके बेटे की हत्या कर दी गई थी। मतलब इतना बड़ा सेक्रीफाइस किया था इन्होंने। ये उसके लिए जानी जाती है, गुजर दाहिमा थी, ताकि उसका वंश आगे बढ़ सके। দে আৰ ভেৰি কোঅপাৰেটিভ। তেওঁলোক মোক বুজাই আছে ক'ত কি বুলি কোৱা হয়। আৰু এইটো ছাইডততো বহুত আছে, মানে এদিনত মানে চাব নোৱাৰি দুটা ছাইড একেলগে। আমি এটা ছাইডত আহিছোঁ, আপোনাৰ এইটো ছাইডত আমি ইফালৰ পৰা আহিলোঁ, আৰু এইটো ছাইডত लास्ट है क्या ये? लग तो ही रहा है। तो ये है लास्ट। तो এইটো হৈছে আপোনাৰ লাষ্ট। আৰু
আগত আমি এইটো এই আগৰ পৰা আহিছিলোঁ লাষ্ট নহয় বাৰু আগত আৰু কিবা কিবি আছে কিন্তু আমাৰ যোৱা নহ'ল বহুত মানে খোজকাঢ়ি আহিছোঁ তো কিছুমানে মানে আমাক হেৰি গাড়ী লৈ আহে তো খোজকাঢ়ি আহিলে ভাল বস্তু চাব পাৰি কিন্তু যাব লাগে আৰু বহুত খোজকাঢ়ি আহিলোঁ এইটো হ'ল হাৰ্ডি ৰাণী ইয়াত ফুল ইতিহাস আছে আপোনালোকে পজ কৰি চাব পাৰে কৰি ল'ব अपन पेपर देखे आए कोई कंपटीशन में उसमें मुझे तो उसके बारे में पूछा था उसकी कहानी ऐसे दूसरे को मुझे सुन लगी इच्छा करती है इसमें तो इंतजाम इधर उधर से करना 10 ये लेगा সেই তাতে আছিলোঁ মই কৈছিলোঁ ইয়াৰ ভিতৰত আহিম এই ভিতৰতো এইটো আপোনাৰ ওপৰৰ পৰা দেখাই আছোঁ আপোনালোকে চাওক हाँ निकाल सकते हैं हाँ মই ভাবিছিলোঁ এইটোৰ ভিতৰত যাব পাৰি কিন্তু যাব নোৱাৰি সাইডৰ পৰাই চাব লাগে তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ